হেল্ল' মোক চিনি পাইছনে? পাইছো। আজি 3 বছৰ হৈ গ'ল মোৰ বিয়া হোৱা। তই মোৰ মাতটো এতিয়াও মনত ৰাখিছনে? আজিকালিচোন সকলো বস্তু পাহৰি যাওঁ, যিকোনো বস্তু এটাই ক'ৰবাত থৈ ক'ৰবাত বিচাৰি থাকোঁ। নাজানো তোৰ মাতটো বা কিয় মনত আছে। তই প্ৰথম হেল্ল' বুলি কোৱাৰ লগে লগেই গম পাই গৈছোঁ। এটা কথা সুধিব পাহৰিয়ে গৈছিলোঁ, মোৰ বিয়াত কিয় নাহিলি? মই গোটেই দিনটো তোৰ বাবেই অপেক্ষা কৰি আছিলোঁ। মোৰ বাবে? কিয়? নাজানো কিয়, এবাৰ তোক চাবলৈ বৰকৈ মন গৈ আছিলে। কিয় নাহিলি তই? মই যাব নোৱাৰিলোঁ। তোক কইনা সাজত চাব পৰা সাহস মোৰ নাই। মোৰ কোনো উপায় নাছিল। দেউতাই শপত দিছিলে ইয়াৰ লগত বিয়া হ'বলৈ। পিছে তোৰ গাৰ্লফ্ৰেণ্ডৰ খবৰ কি? গাৰ্লফ্ৰেণ্ড আৰু মোৰ কাক বিশ্বাস কৰিম ক? এই বিশ্বাস বোলা বস্তুটো মই আজিৰ পৰা 3 বছৰ আগতে হেৰুৱাই দিছোঁ। মোৰ হৃদয়ত তোৰ স্থান কোনেও ল'ব নোৱাৰে। তই কি মোক এতিয়াও ভাল পাৱ নেকি? না, নাজানো। মই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ জান, তই যাতে সদায় হেপ্পী থাক। বাদ দিয়াহে মোৰ হেপ্পী, তই হেপ্পী থাকিলেই হ'ব দে। মই তোৰ অবিহনে কেতিয়াও হেপ্পী নহয়। তই মোক যিমানখিনি ভাল পাইছিলি সিমানখিনি ভাল পোৱা মোক কোনেও দিব নোৱাৰে। গীতাশ্ৰী প্লিজ, এইবোৰ কথা নক'বা। এইবোৰ কথা শুনিলে মোৰ সেই নুমুৱাই থকা জুইকুৰা আকৌ দপ দপকৈ জ্বলিব ধৰে। এতিয়াও জান তোৰ ফেভৰেট ছংছবোৰ শুনি থাকোঁ, তোৰ ফেভৰেট কালাৰ্ছৰ কাপোৰবোৰেই পিন্ধি থাকোঁ, আৰু তই যে মোৰ বাৰ্থডেত গিফ্ট কৰিছিলি পিংক কালাৰৰ কাণফুলিযোৰ, সেইযোৰ দিনটোত 3বাৰমান চাই থাকোঁ। তোৰ গানবোৰ আজি 3 বছৰে বহুত মিছ কৰি আছোঁ। এটা গাই দিনা। ভাগি গ'লে হিয়াখনি কোনে জোৰা দিব, কোনে জোৰা দিব। ভগা মোৰ সপোনে আমনি কৰিব, আমনি কৰিব। তুমি নাথাকিলেও জোন বেলি ওলাব, বাহৰ পক্ষীয়েও বাহলৈ উৰি যাব। তুমি নাথাকিলেও জানৈ যাম, কলীয়া ডাৱৰে বুকুত কৰে অভিমান। কলীয়া ডাৱৰে বুকুত কৰে অভিমান।